এইফালে এয়া দেখিছেনে লৈছোঁ বগা সৰিয়হ আৰু ৰঙা সৰিয়হটো তিয়াই থৈ দিছোঁ। ব'লক, মই যোৱাকালিয়ে কৈছিলোঁ নহয়, যোৱাকালি মাছ আৰু মাংস দুয়োটাই বনালোঁ, কিন্তু চিকেনৰ ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ যদিও মাছৰটো কৰা নহ'লে, আজি কৰিম বুলি কৈছিলোঁ। ব'লক অকণমান দেখাই দিওঁ। এয়া আৰি মাছ এওঁ লৈ থৈছিলে ঘৰতে আৰু ভালকৈ ধুই ধাই ব'লকচোন কিনো বনাওঁ অকণমান দেখাওঁ। আৰু সৰিয়হ তিয়াইছোঁ, গতিকে আপোনালোকে চাগে অকণ অনুমান কৰিব পাৰিছেই। এয়া আৰি মাছখিনি ভালকৈ ধুই লৈছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা। এয়া মোৰ মাছখিনিও ধোৱা হৈ গৈছে। আৰু কি হয় জানেনে, আজিকালি দেখোন দুটা ৰেচিপি একেলগে শ্বেয়াৰ কৰিব নোৱাৰাই হৈছোঁ, সময়ে নটা হৈছেগৈ। আৰু এয়া সৰিয়হ লৈছোঁ মই মিক্সিৰ জাৰটোতে, যিখিনি তিয়াই থৈছিলোঁ, আৰু তাতে লৈ লৈছোঁ অলপ পিঁয়াজ আৰু আদা নহৰু। এনেকৈ ল'লে ভাল লাগে মাছৰ ভাপাটো খাবলৈ। আৰু কি হৈছে জানেনে, আজিও এফালে যাম, গতিকে বৰ লৰালৰি ভাবিছোঁ এনেকৈ আজি এই সৰুকৈ এটা এই ৰেচিপিটোকে দেখাওঁ। ভাবিছোঁ আপোনালোকে মৰম দিব, আগুৱাই যাবলৈ সহায় কৰিব। আৰু এয়া মই যিখিনি পেষ্ট বনাইছিলোঁ সৰিয়হ, আদা, নহৰু, পিঁয়াজৰ, সেইখিনি এয়া কাৰীপত এটালৈ দি লৈছোঁ। অকণমান নিমখো দিছোঁ, হাতেৰে অকণমান লৰাই লৈলোঁ দেই। আৰু তাৰপাছতে মাছকেইপিচ ডুবাই দিছোঁ। অকণমান দেখিছেনে কাৰীপতটো সৰুৱে হৈছে। কুকাৰত যিহেতু সকলো কাৰীপত নোসোমায়, সেইকাৰণে মই এনেকৈয়ে ল'বলগীয়া হ'ল, উপায় নাই আৰু। অকণমান মই ইয়াতে কেঁচা মিঠাতেল ব্যৱহাৰ কৰিছোঁ। জলকীয়া অৱশ্যে মোৰ নাছিলে, থাকিলে ফালি ফালি দিলে বৰ ভাল লাগে। কুকাৰত পানী গৰমেই হৈ আছিলে, তাতে মই এতিয়া কাৰীপতটো বহাই দিছোঁ। এখন প্লেটেৰে ঢাকি দিছোঁ, একদম ইজিলি হৈয়ে যায়। আৰু খুন্দনা মাৰি এডালেৰে অলপ প্ৰেছাৰ দি লৈছোঁ যাতে পানী নোসোমায়। আৰু ঢাকনাখন মাৰি 2-3টা চিটি মৰাইছোঁ। অলপ কম ফ্লেমতে থৈ দিছোঁ দেই এইখিনি। আৰু এয়া চাওকচোন, মই উলিয়াই অনাৰ সময়ত আকৌ দেখুওৱা নহ'লে, ইমান গৰম আছিলে, মই মানে পাৰিম নে নোৱাৰিম তেনেকুৱাতে ভিডিঅ' কৰাই নহ'ল। আৰু এটা ডাঙৰ কাৰীপতলৈ মই বাকি লৈছোঁ, বাউল এটালৈ। অকণমান পনীয়া পনীয়া লাগিছে, কিয় জানেনে, মোৰ যিখিনি সৰিয়হখিনি ফুলি পেলাই অকণমান কুকাৰত পৰি গ'ল, সেইকাৰণে অকণ পনীয়া নিচিনা দেখিছে। আৰু এয়া মই মিঠাতেলেৰে ধুনীয়াকৈ শেষত দি থৈছোঁ, আৰু ৰিয়াকো খাবলৈ দিছোঁ। ৰ'ব অকণ দেখায়ো দিওঁ। মজা হৈছে। মজা। জ্বলা নাই খালি ন, অকণ জ্বলাটো কম হ'ল, অলপ জ্বলা কম হৈছে, বাট টেষ্টি হৈছে। আৰু ক'বলৈ মই পাহৰিয়ে গৈছিলোঁ, মাছখিনি মই নিমখ আৰু নেমুৰে মেৰিনেট কৰিছিলোঁ দেই। আজি শনিবাৰৰ পাৰ্টটো মই স্কিপ কৰিছোঁ, দেখাই থৈছোঁ। এইটো মই বেঙেনা কেনেকৈ বনালোঁ আজি, সেইটো মই কাইলৈ দেখাম আপোনালোকক, যিহেতু আজি এফালে যাব ওলাইছোঁ। আৰু তেন্তে আজিলৈ আহোঁ।